ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ'ৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন। উদীয়মান যুৱক পংকজ তালুকদাৰৰ একক প্ৰচেষ্টাত গঢ়ি উঠা ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ'ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। 2022 বৰ্ষৰ 2 মে'ত জন্ম হোৱা মুখসজ্জাৰ অনুষ্ঠানটিৰ এটা বৰ্ষ সমাপ্ত হয়। বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠানখনৰ পুৰণি প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে। উল্লেখ্য যে আজি অনুষ্ঠিত বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত বহু মুখসজ্জা আৰু ৰূপসজ্জাৰ লগত জড়িত ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। ইয়াৰ পিছতে পুৰণি প্ৰশিক্ষাৰ্থীসকলৰ মাজত মত বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অতি কম খৰচতে মুখসজ্জাৰ সুপ্ৰশিক্ষণ ল'ব পাৰি প্ৰশিক্ষাৰ্থীসকল অভিভূত হৈ পৰা পৰিলক্ষিত হয়। এটা বিশেষ দিন কিমান মানে মোৰ কাৰণে বিশেষ, কাৰণ মই প্ৰথম বেটছতে ইয়াতে শিকা আৰু শিকি পেলাই বৰ্তমানো কাম কৰি আছোঁ। ইয়াতে এটা ভাল কথা এইটোৱে যে ইমান কম খৰচতে, লগতে ISO চাৰ্টিফিকেটো পায়। ইমান কম খৰচতে এতিয়ালৈকে মই শুনা নাই মানে ক'তো ইমান ভাল মেমে ইমান ধুনীয়াকৈ শিকাই ষ্টুডিঅ' মেমে। শেষত অনুষ্ঠানটিৰ স্বত্বাধিকাৰী পংকজ তালুকদাৰ আৰু প্ৰশিক্ষিকা স্তুতি চৌধুৰীয়ে উপস্থিত সকলোকে ধন্যবাদ জনায় আৰু 9টা প্ৰশিক্ষাৰ্থী দল সুকলমে প্ৰশিক্ষণ লৈ যোৱা অনুষ্ঠান ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ'ৰ উন্নয়ন কামনা কৰে। হয়, আমাৰ ফেশ্বন ইউনিভাৰ্ছ মেকআপ ষ্টুডিঅ' আৰু একাডেমীৰ মেইন ব্ৰাঞ্চ নলবাৰীত সকলোৱে জ্ঞাত। তো আজি 1 বছৰত সম্পূৰ্ণ ভৰি দিলে, গতিকে সঁচাকৈ ভাল লাগিছে। আমাৰ হেঁপাহ, আমাৰ আশা, আমাৰ সপোন ফেশ্বন ইউনিভাৰ্ছে আজি এটা বছৰ সম্পূৰ্ণভাৱে অতিক্ৰম কৰিলে। আজি তাৰিখতে আমাৰ অপেনিং হৈছিলে আৰু আমি ভিন্নজনক আমাৰ জনপ্ৰিয় আমি গেষ্ট হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমাৰ মাজত আহি উপস্থিত হৈছে বৰ্তমান। গতিকে সঁচাকৈ খুব আনন্দিত হৈছোঁ। লগতে পুৰণি ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজত উপস্থিত হৈছে, তো ভাল লগা খবৰ সেইটোৱে কথা। আৰু গতিকে আজিৰ দিনটো যাতে বিশেষ এটা হৈ পৰে আমাৰ কাৰণে, তাৰ কাৰণে আমি আশীৰ্বাদ কৰিব। ধন্যবাদ। মই স্তুতি চৌধুৰী। আজি আমাৰ একাডেমীৰ সম্পূৰ্ণ 1 বছৰ হ'ল। বহুতেই সঁচাকৈ ভাল লাগিছে যি সকলোখিনি আহিছে, গেষ্ট আছে কেইটামান ইনভাইট কৰা, বাকী পুৰণি ষ্টুডেণ্টবিলাক আহিছে, ৰানিং মাষ্টৰ ষ্টুডেণ্ট গোটেইখিনি একেলগে আহিছে। সঁচাকৈ আজি ভাল লগা দিন এটা। ষ্টুডিঅ'ৰ আজি এটা বৰ্ষ পূৰণ হ'ল, সম্পূৰ্ণ হৈ গ'ল, মানে এটা বছৰ হৈ গ'ল। মই 6 নম্বৰ বেটছৰ আছিলোঁ। তো 6 নম্বৰ বেটছত মই ৰীমা দাসে কৈছিলে ইয়াতে, মানে মই ৰীমাৰ ওচৰত ৰীমাৰ লগতে আহিছিলোঁ ইয়াতে তো শিকিবলৈ। তো মই পংকজ ছাৰৰ লগত কথা পাতি আৰু স্তুতি মেমৰ লগত কথা পাতি মানে বহুত ভাল লাগিছিলে। ফাৰ্ষ্ট ডে আহিয়ে মই ফাইনেল কৰি গৈছিলোঁ যে মই ইয়াতে মানে শিকিম, আগৰ পৰাই ভাবি আছিলোঁ। তো তেওঁলোকৰ লগত কথা পাতি বিশেষকৈ মোৰ বহুত ভাল লাগিলে। তো আহি কথা পাতি মই ফাইনেল কৰিলোঁ। তাৰপিছত মোটামুটি এসপ্তাহমান পাছতে মই ক্লাছ ষ্টাৰ্ট কৰিলোঁ। তো মই ক্লাছ কৰি স্তুতি মেমৰ পৰা ক্লাছ কৰি মই বহুত ভাল পাইছোঁ। বহুত কম খৰচতো কৰিছোঁ, নলবাৰীতকৈ মানে নলবাৰীত যিমানকেইটা হেৰি আছে তাতকৈ মানে মই বহুত কমত কৰিছোঁ। আগতেও মই বেলেগক সুধি পিনেহে কৰিছোঁ ইয়াতে। তো ভালেই পাইছোঁ মই ইয়াতে কৰি, শিকিছোঁ বহুত। মানে স্তুতি মেমটো মোতকৈ বয়সত বহুত সৰু, তো মোৰ পৰা তেখেতৰ পৰা মানে মই এখন মানে নতুন এটা শিক্ষা লৈ গৈছোঁ ইয়াৰ পৰা। তো মই ফিল্ডত কাম কৰি আছোঁ, যিমানখিনি খৰচ হৈছে আজি 3 মাহত মই সম্পূৰ্ণ কৰিছোঁ।